হাই গাইজ, আজি আলহী আহিব আৰু আলহীৰ কাৰণে মই কি আনিম মই ভাবি পোৱা নাই। তথাপি মনত ভাবিছোঁ আমিও বহুত দিন লোকেল মুৰ্গী মাংস খোৱা নাই আৰু স্পেচিয়েলি আলহী আহিব। তো সেয়েহে মই বৰ্তমান সময়ত মই লোকেল মুৰ্গী মাংস আনিব যাওঁ আৰু আপোনালোকক দেখাই থাকিম বনোৱাৰ কেনেকৈ বনাওঁ আৰু শেষলৈ ভিডিঅ'টো চাই থাকিব। লোকেল মুৰ্গী আনিব মই গৈ আছোঁ আলহীক খুৱাবৰ কাৰণে আৰু মই দেখাই আছোঁ কেনেকৈ বনাম অসমৰ ষ্টাইলত। চাই থাকিব আপোনালোকে। এয়া হৈছে পিঁয়াজ, মই আপোনালোকক নেদেখালোঁ, আৰু আদা নহৰু আৰু মই যে আনিব গৈছিলোঁ সেই লোকেল মুৰ্গীৰ মাংস, সেইটো 2 কিলো মই লৈ আহিছোঁ। আৰু এটা আছে লং, ইলাইচি, ডালচিনি আৰু তেজপাতা। এইটো আদা মই খুন্দি আৰু এয়া হৈছে জলকীয়া, হাতেৰে ধুনীয়াকৈ মিহি কৰি ল'লোঁ। জলকীয়া, ৰহুন, আদা আৰু এইখিনি পিঁয়াজ কাটি ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াৰ পিছতে এইটো আমাৰ মুৰ্গীৰ মাংস, লোকেল মুৰ্গীৰ মাংস হয়। আৰু এইখিনি আলু ধুনীয়াকৈ কাটি ল'লোঁ। তাত বিলাহী, লং, ইলাইচি, ডালচেনি, তেজপাতা গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। বৰ্তমান সময়ত বনাবলৈ সুবিধা হ'ব। চাই চৰ্চ অইল, এইটো মিঠাতেল নহয় জানো? ইয়েছ, মিঠাতেল একদম খাটি। চৰ্চৰ তেল। এতিয়া আমি জিৰা দি দিলোঁ। ধুনীয়া আহিব। ইলাইচি, ডালচিনি, তাৰপিছত এতিয়া তেজপাতটো দি দিয়া হ'ব। এয়া বৰ্তমান লোকেল মুৰ্গীৰ মাংস এইটো দি দিলোঁ। আৰু এতিয়া দি আছোঁ এইটো ৰহুনখিনি দি আছোঁ আৰু চাই লওক কি ধুনীয়াকৈ। আৰু এইটো মই আলু দি দিলোঁ। একেলগে গোটেইখিনি সিদ্ধ হ'ব দিম। আৰু মই হালধি পাউডাৰ দি দিলোঁ। আৰু অলপমান এতিয়া বৰ্তমান মই নিমখ দি দিওঁ। আৰু নিমখ দি ধুনীয়াকৈ বস্তুখিনি মিহলাই লওঁ। তাৰপিছত চাই থাকিব ধুনীয়াকৈ শেষলৈকে। আৰু মই বৰ্তমান ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিওঁ। মিক্স কৰি ধুনীয়াকৈ ফ্ৰাই হ'ব দিওঁ মাংসখিনি আৰু সিদ্ধ হ'ব দিওঁ। লগতে আলুখিনিও সিদ্ধ হৈ যাব একেলগে। চাওক, বহুত দিনৰ মূৰত একচুৱেলি লোকেল মুৰ্গী মাংসটো এটা ব্ৰইলাৰে হৈ থকা যায়। আৰু সেয়া ধুনীয়াকৈ এতিয়া মিহলি হৈ গৈছে মছলাখিনি, আদা ৰহুন গোটেইখিনি। আৰু মাংসখিনিত অলপ মই পানী দি দিলোঁ, ধুনীয়াকৈ উতলিব দিওঁ। সকলোখিনি আলু সিদ্ধ হৈ যাব আৰু ধুনীয়াকৈ উতলি আছে। বৰ্তমান সময়ত আমাৰ মুৰ্গীৰ মাংসখিনি হৈ গ'ল। 45 মিনিট সময় মুৰ্গীৰ মাংসখিনি আমি বনালোঁ। আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। নিশ্চয় আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছে। যদি খাব মন গৈছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে আহিব পাৰে খাবৰ কাৰণে। নিশ্চয় আপোনালোককো আমাৰ লগত বহাই হৈ গ'ল। এইটো কাঁহৰ কাঁহীত, এইটো ভাজি আৰু এইটো লোকেল মুৰ্গীৰ মাংস। অ' মাই গড, কমকে খা। লোকেল মাংসটা খাব লাগে আৰু কমটা খাম ঠিকছে।
আৰু এক বাপৰে পুৰা একদম চাবৰ সময় নাই চাবাৰ